নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল নতুন জীৱনৰ পাতনিলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি আচলতে ঘৰত সকাম আছে, সেয়েহে ঘৰলৈ আহি আছোঁ। এয়া ঘৰ আহি পালোহি আৰু চবেই এনেদৰে সকামৰ কাৰণে ব্যস্ত হৈ আছে। এয়া দেখিছেনে, এইজনী আমাৰ মৰম লগা ভাগিন দেই, দেখিছেনে? আৰু এয়া দেখিছেনে, আৰু এজনী আৰু এয়া মা, সেয়া প্ৰসাদ ধুই আছে। আৰু এয়া দেখিছেনে, ভকতসকল বহিছে। আৰু এয়া এয়া আমাৰ খুৰা বহি আছে এইপিনে, আৰু এয়া কলকুঁহিয়া কাটি আছে। আৰু এইজনী আমাৰ কণমানি ভাগিন, দেখিছেনে? নামটো কৈ দিয়া, নামটো কৈ দিয়া, কৈ দিয়া আকৌ, নামটো কৈ দিয়া, নোকোৱা? আৰু এইপিনে এয়া দেখিছেনে, এইটো ভতিজা চাহ খাই আছে সি। আৰু আমাৰ চিম্পু ক'লৈ গ'ল? চিম্পু নাই, সি গা ধুবলৈ গ'ল। এনেদৰে ভকত বহিছে আৰু মাহীয়ে পাচলি কাটি আছে। এইফালে বনাই আছে, আৰু এয়া দেখিছেনে, এই খুৰাজনে বনাইছে। দেখিছেনে, এই ইহঁত দুজনীয়ে আকৌ মেকুৰীৰ লগতহে খেলি থাকিবলৈ লৈছে। এয়া সকাম শেষ হ'ল, ভকত গ'লগৈ, আৰু তাৰপিছত এয়া মা আৰু ভিনদেউ কথা পাতি আছে, হাঁহি হাঁহি ল'ৰা বিয়া কথা পাতি আছে। আৰু মোৰ ভিডিঅ' ইমানখিনিতে সামৰণি মাৰিলোঁ।